হেল্ল' এভৰিৱান, আজি আপোনালোকক এটা মই ৰাস্তা দেখাবলৈ ওলাইছোঁ। তেন্তে বলক ৰাস্তাটো দেখাওঁ আমি। সেইটো হৈছে কোলহাটী পথৰ দুৰৱস্থা। কোলহাটী পথৰ বেয়াৰ অৱস্থাই প্ৰতিদিনে স্থানীয় ৰাইজক বহু সমস্যাৰ সন্মুখীন কৰিছে। ডাঙৰ গাঁত, কাদা পানী আৰু ভগ্ন পথৰ বাবে যাতায়াতত অতি কষ্টকৰ হৈ পৰিছে। ছাত্ৰ-ছাত্ৰী, ৰোগী, চাকৰিয়াল আৰু সাধাৰণ পথচাৰীয়ে প্ৰতিদিনে এই সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষই অতি সোনকালে এই পথৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এই কোলহাটী পথটো বছৰৰ পিছত বছৰ পাৰ হ'ল, কিন্তু কোলহাটী পথৰ অৱস্থা সলনি কেতিয়াও নহ'ল। ডাঙৰ ডাঙৰ গাঁত, কাদা পানী, প্ৰতিদিনে স্থানীয় ৰাইজে দুৰ্ভগীয়া ভুগিবলগীয়া হৈছে। অতি সোনকালে চৰকাৰৰ ওচৰত এটাই অনুৰোধ যে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। কাৰণ এই ৰাস্তাটো গুৱাহাটীৰ পৰা বৰপেটালৈ যোৱা হয়, নলবাৰী যোৱা হয়। সেইটো কাৰণে এই ৰাস্তাটোত বহুত গাড়ী আপ ডাউন হয়। আৰু যেতিয়া আমাৰ গুৱাহাটীত ইমাৰ্জেঞ্চি যেনেকুৱা এম্বুলেঞ্চ গাড়ী আহিবলগীয়া হয়, এই ৰাস্তাটোৰ কাৰণে বহুত সময় লাগে। অতি সোনকালে চৰকাৰক এই ৰাস্তাটোৰ পথ মেৰামতি গ্ৰহণ কৰিব বুলি আশা ৰাখিল। ধন্যবাদ।